নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ টেকন'ইজ মাইনাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি এই ভিডিঅ'টোত আপোনালোকে গম পাব যে আজি ৰাতিপুৱাৰ প্ৰথম 10টা ডাঙৰ খবৰ মই আপোনালোকলৈ লৈ আহিছোঁ আৰু এনেকুৱা ধৰণৰ প্ৰতিদিনে ভিডিঅ'সমূহ পাই থাকিবলৈ এনেকুৱা ধৰণৰ নতুন নতুন খবৰ পাই থাকিবলৈ আপোনালোকে টেকন'ইজ মাইনাৰ চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি লওক আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে তাৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু ভিডিঅ'সমূহ যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব। গতিকে বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ। আজি ৰাতিপুৱা প্ৰথমতে ডাঙৰ খবৰ হৈছে যে অসমত কৰোনাত নতুনকৈ 5,626 জন লোক আক্ৰান্ত হৈছে। ৰাজ্যখনত আকৌ 5,626 জন লোকৰ দেহত ধৰা পৰে ক'ভিড পজিটিভ। ইয়াৰে 1,551 জন হৈছে কামৰূপ মেট্ৰৰ, 474 জন হৈছে কামৰূপ গ্ৰাম্যৰ আৰু 453 জন হৈছে ডিব্ৰুগড়ৰ আৰু 294 জন হৈছে নগাঁও। ইফালে শুকুৰবাৰে ৰাজ্যখনত সুস্থ হৈ উঠিছে 3,262 জন লোক। এতিয়াও ৰাজ্যখনত চিকিৎসাধীন হৈ আছে 34,146 জন ৰোগী। ইফালে শুকুৰবাৰ দিনটোত অসমত মৃত্যু হৈছে 47 জন লোকৰ। আজি ৰাতিপুৱাৰ দ্বিতীয়টো ডাঙৰ খবৰ হৈছে যে মিজোৰামত এসপ্তাহৰ বাবে লকডাউন জাৰি কৰা হৈছে। মিজোৰামত সম্পূৰ্ণ লকডাউন ঘোষণা চৰকাৰৰ। ক'ভিড সংক্ৰমণৰ বৃদ্ধি হোৱাৰ হেতুকে এসপ্তাহৰ লকডাউন দিছে ৰাজ্যখনত। 10 মে' পুৱা 4টা বজাৰ পৰা 17 মে' পুৱা 4 বজালৈকে ঘোষণা এই লকডাউন। আজি ৰাতিপুৱাৰ তৃতীয়টি ডাঙৰ খবৰ হৈছে যে ঘৰলৈ উভতিল বিশিষ্ট চিন্তাবিদ সাহিত্যিক হোমেন বৰগোহাঞি। কৰোনা জয় কৰি ঘৰলৈ উভতিল বিশিষ্ট চিন্তাবিদ তথা সাহিত্যিক হোমেন বৰগোহাঞি। শুকুৰবাৰে তেওঁৰ কৰোনাৰ ৰিজাল্ট আহি নিগেটিভ অহাৰ পাছতে তেওঁক ঘৰলৈ যাবলৈ দিয়া হয়। চিকিৎসকৰ পৰামৰ্শমতে বৰগোহাঞি আজি উভতিব ঘৰলৈ। GMCHত চিকিৎসাধীন হৈছিল বিশিষ্ট চিন্তাবিদ তথা সাহিত্যিক হোমেন বৰগোহাঞি। আজি ৰাতিপুৱাৰ চতুৰ্থটি ডাঙৰ খবৰ হৈছে যে প্ৰবীণ সাংবাদিক মৃত্যু কৰোনাত। ৰাজ্যত আকৌ আন এগৰাকী প্ৰবীণ সাংবাদিকৰ মৃত্যু হ'ল ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হ'ল শচীন বৰুৱা। শচীন বৰুৱা দ্য হিন্দুস্তান টাইমছৰ প্ৰাক্তন সাংবাদিক আছিল। বৃহস্পতিবাৰে এই প্ৰবীণ সাংবাদিকগৰাকীৰ মৃত্যু ঘটে। আজি ৰাতিপুৱাৰ পঞ্চমটি ডাঙৰ খবৰ হৈছে যে বিজেপি বিধায়কে কৰোনাত আক্ৰান্ত হৈ হেৰুৱালে প্ৰাণ। কৰোনাত আক্ৰান্ত হৈ বিজেপিৰ এগৰাকী বিধায়কে হেৰুৱালে প্ৰাণ। ৰায়বেৰেলীৰ হলুন বিধানসভা সমষ্টিৰ 3বাৰকৈ বিধায়ক হোৱা বিজেপিৰ বিধায়ক ৰাম নৰেশ ৰাৱতৰ মৃত্যু। কৰোনাত আক্ৰান্ত হৈ কেইবাদিনো ধৰি চিকিৎসাধীন অৱস্থাত আছিল বিধায়কগৰাকী। 15 দিন ধৰি কোমাতো আছিল এই বিধায়কগৰাকী। অৱশেষত স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু তেওঁ মৃত্যুৰ সাৱটি লয়। আৰু ষষ্ঠটি আজি ৰাতিপুৱা ডাঙৰ খবৰ হৈছে যে তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে M.K. ষ্টালিনে। তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে DMKৰ অধ্যক্ষ M.K. ষ্টালিনে। চেন্নাইৰ ৰাজভৱনত শপত ল'লে তেওঁৰ সৈতে 33গৰাকী কেবিনেট মন্ত্ৰীয়েও ল'লে এই শপতনামা। ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতে পাঠ কৰালে এই শপত বাক্য। আজি ৰাতিপুৱা সপ্তমটি ডাঙৰ খবৰ হৈছে যে বজালীত কৰোনাত আক্ৰান্ত হৈ এগৰাকী মহিলাৰ মৃত্যু। বজালীত কৰোনাত আক্ৰান্ত হৈ মৃত্যু ঘটে এগৰাকী মহিলাৰ। মৃত মহিলাগৰাকীৰ বজালীৰ সৰুপেটাৰ হেময়ন্তী তালুকদাৰ ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপিকা আছিল। বৰপেটা মেডিকেল কলেজত আজি ৰাতিপুৱাৰ ভাগত ভৰ্তি কৰা হৈছিল মহিলাগৰাকীক আৰু ইয়াৰ লগে লগে জিলাখনত 4গৰাকীলৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। আৰু আজি ৰাতিপুৱাৰ অষ্টমটি ডাঙৰ খবৰ হৈছে যে ইটানগৰত লকডাউন জাৰি কৰা হৈছে সমগ্ৰ ইটানগৰতে। অৰুণাচল প্ৰদেশ চৰকাৰে ঘোষণা কৰিলে 7 দিনৰ কেপিটেল কমপ্লেক্স জিজনৰ লকডাউন। প্ৰতিদিনে কৰোনা ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি হোৱাৰ বাবে অহা 10 মে'ৰ পৰা 17 মে'লৈকে 7 দিনৰ বাবে লকডাউনৰ ঘোষণা কৰা হৈছে। ইটানগৰ কেপিটেল জিজনৰ অন্তৰ্গত কেপিটেল কমপ্লেক্স ইটানগৰ, নাহৰলাগুন, নিৰ্জুলি আৰু বান্দ্ৰাদেৱালৈকে থাকিব এই লকডাউনৰ প্ৰভাৱ। আজি ৰাতিপুৱাৰ নৱমটি ডাঙৰ খবৰ হৈছে যে মৰিগাঁৱত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। মৰিগাঁও আমচৈত তীব্ৰবেগী মহিন্দ্ৰা DI দুৰ্ঘটনাগ্ৰস্ত হৈছে, য'ত আহত হৈছে 5জনকৈ লোক আৰু গোটেইকেইজনকে সংকটজনক অৱস্থাত মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। আমচৈ গেটৰ পৰা আমচৈ অভিমুখী মালবাহী মহেন্দ্ৰ DI গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা এজোপা ডাঙৰ গছত খুন্দা মাৰে আৰু খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাত সংঘটিত হয় আৰু এজন লোক অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ আহিছে আৰু আন 4জন লোককো ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
আজি ৰাতিপুৱাৰ দশমটি ডাঙৰ খবৰ হৈছে যে হাগ্ৰামাৰ মহিলাৰীয়ে ল'লে ক'ভিড ভেকচিন। BPF মুৰব্বী হাগ্ৰামাৰ মহিলাৰীয়ে ল'লে ক'ভিড ভেকচিন। ছ'চিয়েল মিডিয়াত ফটোসহ এই কথা জনালে তেওঁ। লগতে সকলোকে সুৰক্ষিত থাকিবলৈ আৰু ক'ভিড প্ৰট'কল মানি চলিবলৈ তেওঁ আহ্বান জনাইছে।